So hey guys, স্বাগতম জনাইছো মোৰ সেকেন্ড পাৰ্টটো লৈ কামাখ্যাৰ সো আপোনালোকে যদি ফাৰ্স্ট পাৰ্টটো চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত লিংকটো আছে চাই লওক তাৰ পিছত এই ভিডিওটো চাওক এটো হল আমাৰ কামাখ্যাৰ সেকেন্ড পাৰ্ট সো আপোনালোকে প্ৰথম ফাৰ্স্ট পাৰ্টটো চাই লওক তাৰ সেকেন্ড পাৰ্টটো চাব আৰু যিবিলাকে ফাৰ্স্ট পাৰ্টটো চাইছে কেনেকুৱা লাগিছে ইয়াতে কমেন্ট বক্সত জনাওক সো এতিয়া ভিডিওটো আমি আৰম্ভ কৰো আমি গম পাইছো যে কোটিলিংগ আৰু বৈষ্ণৱ দেৱী যি মন্দিৰ ইয়াত বাঘ আছে সো আমি যাম তালৈ আপোনাক দেখম চবলৈ সো এয়া কোটিলিংগ যি মন্দিৰ আৰু আমি ভিতৰলৈ এতিয়া যাই আছো ভিতৰলৈ বলক আপোনালোকে আৰু এটা সেৱা কৰি লওক সো বলক পুখুৰী নেকি আৰু এইটো জুবিনদাৰ বহুত ফেভাৰিট জায়গা হয় কোটিলিংগ জুবিনদাৰ বহুত ফেভাৰিট জায়গা আৰু ইয়াতে হৈছে বহুত শান্তি ধুনীয়া ঠাণ্ডা যি পৰিৱেশ ইয়াত আৰু গছ গছনিৰ মাজত পাহাৰৰ শিলৰ মাজত ইয়াতে ধুনীয়া যি পৰিৱেশ সো ইয়াতে আহক আপোনালোকে মন্দিৰ দৰ্শন কৰক আৰু লগতে আপোনালোকে ইয়াতে অলপ থাকক ভাল লাগিব আপোনালোকৰ সো আগলৈ চাই থাকক जय कोटिलिंग महादेव तो या कोटिलिंग और कोटिलिंगर जी गुहा আছে শিলৰ মাজে মাজে সো আমি ইয়াৰ ভিতৰত এতিয়া সোমাই যাওক চাওক পুৰা অন্ধকাৰ আৰু ইয়া আৰু ইয়া A few moments later মেন ভাৰ্চেছ লাইভৰ নিচিনা লাগিছে আজি গোটেই গুহা আৰু ইয়া গুহাৰ মাজে মাজে গুহাৰ সৰু গুহাৰ যি সৰু সৰু ইয়াৰ মাজে মাজে আমি গৈ আছো সো ফাইনেলি গুহাৰ পৰা ওলালো আমি আৰু এয়া কোটিলিংগৰ যি গুহা সো ভয়ানক আছিল যিহেতু গোটেই আন্ধাৰ আছিল আমি ফ্লাছ লাইট জ্বলাই পেলাই এনেকৈ গ'লোঁ সো এয়াই আছিল আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো আগলৈ আৰু কি কি দেখা পাব পায় লগতে কোৱা গৈছিলে ইয়াত জুবিনদাৰ ফেভৰেট প্লেচ হয় আৰু ইয়াত চাওক ইফালে জয় জুবিনদা ৱালত লিখা আছে জুবিনদা জুবিনদা সো ইয়াতে পুৰা দেৱাল ৱালখনত গোটেই জুবিনদাৰ নাম আছে সো আপোনালোকে গমেই পাইছে যে ইয়াতে জুবিনদা আহি থাকে বা ইয়াত জুবিনদাৰ ফেভৰেট প্লেচ হয় সো ইয়াত কোটিলিংগ আমি ইয়াৰ পৰা আহিলোঁ আৰু ইফালে আৰু এটা ৰাস্তা আছে তললৈ আপোনালোকেও চাগে নাজানে বা আমিও নাজানো কি আছে তো আমি
যিহেতু এনেকুৱা প্লেচবিলাক আমি এক্সপ্ল'ৰ কৰিব বা চাব আহিছোঁ চ' তললৈ যাই থাকোঁ কি পাওঁ আপোনালোকক দেখুৱাম ব'লক এতিয়া আমি ইমান চিৰি বগাই বগাই আহি তললৈ নামি আহি পেলাই এতিয়া আমি আহি পালোঁ লাল গণেশ জি মন্দিৰ চ' আৰু সেয়া তললৈ আমি গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক চ' আপোনালোকক এইবোৰ দেখুৱাবৰ কাৰণে আমি বহুত কষ্ট কৰি আছোঁ কিমান চিৰি বগাই বগাই বা কিমান ভয়ানক জেগা দি আমি আৰু এইটো সঁচা কথা হয় ইয়াত বাঘ আছে আৰু এইফালে চাওক কিমান জংঘল এইবোৰ আৰু ইয়াতে বাঘো আছে গম পাইছোঁ চ' অলপ আপোনালোকে ছাপোৰ্ট কৰিব ভিডিঅ'টো লাইক কৰিব আৰু শেষলৈ ভিডিঅ'টো চাই থাকক আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব ইয়াৰে যিবিলাক হাইড এণ্ড প্লেচ আপোনালোকে প্ৰায় দেখা নাই সেইবোৰ এই ভিডিঅ'টোত আছে গতিকে ভিডিঅ'টো চাই থাকক আগলৈ আৰু অলপ ছাপোৰ্ট কৰিব যাতে আৰু আগুৱাই যাব পাৰোঁ আপোনালোকক আৰু এনেকৈ যিবোৰ আপোনালোকে দেখা নাই বা হাইড এণ্ড প্লেচবিলাক আপোনালোকক দেখুৱাব পাৰোঁ চ' ভিডিঅ'টো আগলৈ চাই থাকক নেকি একো নাই ন চ' আমি ইয়াৰ পৰা আৰু তললৈ নাযাওঁ আৰু ইফালে এলিছা বাঁহবিলাক কেনেকুৱা ভয়ানক হয় ব্ৰহ্মপুত্ৰ আছে হ'ব পাৰে কাৰণ আমি ওপৰৰ পৰা দেখিছোঁ গোটেই ব্ৰহ্মপুত্ৰ চৰ ইয়াৰ পৰা দেখা পায় চ' আমি ইয়াৰ পৰা ওপৰলৈ যাই থাকোঁ কিয়নো আপোনালোকে দেখিছে এয়া ভয়ানক জেগা যিহেতু বাঁহৰ মাজে মাজে শিলৰ মাজে মাজে চ' এতিয়া আমি ওপৰলৈ যাই থাকোঁ ভিডিঅ'টো চাই থাকিব আপোনালোকে অলপ ছাপোৰ্ট কৰিব আমাক এতিয়া আমি কাছ পুখুৰী গৈ আছোঁ তাৰ পৰা আমি আহিলোঁ নাওকটি লিংকৰ পৰা বহুত ভাগৰ লাগিছে তাৰ পৰা বহি বহি এনেকৈ আহি আছোঁ আৰু এয়া আমি এতিয়া বৰ্তমান গৈ আছোঁ কাছ পুখুৰীলৈ ভৈৰৱী মন্দিৰ আৰু ইয়াতে কাছ পুখুৰীটো আছে ইয়াতে বহুত কাছ আছে চ' ব'লক আমি ভৈৰৱী মন্দিৰত প্ৰৱেশ কৰিলোঁ চ' এয়া আমি বৰ্তমান কাছ পুখুৰী পাৰত আছোঁ বহি আৰু আপোনালোকক দেখুৱাই আছে
এইটো কাছ ইয়াতে ইয়াতে বহুত কাছ আছে আৰু ইয়াতে মুড়ি বা এনেকুৱা বিস্কুট এনেকুৱা ধৰণৰ বস্তু ইয়াতে খাব দিয়ে আৰু ইয়াতে গোটেই কাছবিলাক ওলাই আহে আৰু এতিয়া আপোনালোকে দেখি আছে কিমান ডাঙৰ ডাঙৰ ইয়াতে কাছ আছে চ' আমি এতিয়া কাছপুখুৰীৰ পৰা ওলাই দিলোঁ এতিয়া ওপৰত যাওঁ আমি আৰু যদি কিবা আছে তো আপোনালোকে দেখুৱাব চেষ্টা কৰিম ভিডিঅ' চাই দেখোঁ